আপুনি জানেনে আপোনাৰ মস্তিষ্কৰ ঠিক সোঁমাজত এটা সৰু মটৰ মাহৰ দৰে অংগ আছে যাৰ ক্ষমতা অসীম। ইয়াক কোৱা হয় পাইনিয়েল গ্লেণ্ড। ডক্টৰ জো ডিস্পেনজাই বিকামিং ছুপাৰ নেচাৰেল কিতাপখনৰ 12 নম্বৰ অধ্যায়ত প্ৰমাণ কৰি দেখুৱাইছে যে এই সৰু অংগটোৱেই হ'ল আমাৰ শৰীৰৰ সেই এণ্টিনা যিয়ে মহাবিশ্বৰ পৰা উচ্চ পৰ্যায়ৰ জ্ঞান আৰু তথ্য ধৰি ৰাখিব পাৰে। আজি আমি জানিম কেনেকৈ এই পাইনিয়েল গ্লেণ্ডক জাগ্ৰত কৰি আমি অলৌকিক অভিজ্ঞতা লাভ কৰিব পাৰোঁ। সাধাৰণতে আমাৰ পাইনিয়েল গ্লেণ্ডে চকুৰ পোহৰৰ ওপৰত নিৰ্ভৰ কৰি মেলাটনিন উৎপন্ন কৰে, যিয়ে আমাক শুবলৈ সহায় কৰে। কিন্তু যেতিয়া আমি এক বিশেষ পদ্ধতিৰে ধ্যান কৰোঁ, তেতিয়া আমাৰ শৰীৰৰ শক্তিৰ কশেৰুকাৰ মাজেৰে ওপৰলৈ উঠি আহি এই পাইনিয়েল গ্লেণ্ডত আঘাত কৰে। ফলস্বৰূপে ইয়াৰ ভিতৰত থকা ক্ষুদ্ৰ কেলচাইট ক্ৰিষ্টেলবোৰ সক্ৰিয় হৈ পৰে। ইয়াকে কোৱা হয় পিজোইলেক্ট্ৰিক এফেক্ট। এই অৱস্থাত পাইনিয়েল গ্লেণ্ডটো এটা ৰেডিঅ' ৰিচিভাৰৰ দৰে কাম কৰে আৰু আমি এনে কিছুমান কথা দেখিবলৈ পাওঁ যিবোৰ আমাৰ এই দুটা চকুৰে দেখাটো সম্ভৱ নহয়। এতিয়া জানো আহক ইয়াক ব্যৱহাৰ কৰাৰ এক চুটি পদ্ধতি। প্ৰথমতে উশাহৰ ব্যায়াম। পেটৰ মাংসপেশী সংকুচিত কৰি উশাহটো ওপৰলৈ টানি আনক, যেন আপুনি শক্তিটোক মস্তিষ্কৰ একেবাৰে মাজভাগলৈ লৈ গৈছে। 2 নম্বৰতে মনোযোগ। আপোনাৰ সম্পূৰ্ণ মনোযোগ কপালৰ ঠিক পাছফালে অৰ্থাৎ মস্তিষ্কৰ কেন্দ্ৰবিন্দুত থকা পাইনিয়েল গ্লেণ্ডৰ ওপৰত ৰাখক। 3 নম্বৰতে চকু জপাই দেখা ভিজুৱেলাইজেশ্যন। যেতিয়া এই গ্ৰন্থিটো সক্ৰিয় হয়, তেতিয়া আপুনি চকু জপাই থকা অৱস্থাটো অতি উজ্জ্বল পোহৰ বা জ্যামিতিক আৰ্হি দেখা পাব পাৰে। ইয়াৰ অৰ্থ হ'ল আপোনাৰ থাৰ্ড আই মুকলি হৈছে। 12 নম্বৰ অধ্যায়ৰ সাৰাংশ এয়াই, আপুনি কেৱল এজন ভৌতিক মানুহ নহয়, আপুনি হ'ল এজন আধ্যাত্মিক সত্তা। আপোনাৰ মগজুত থকা এই সৰু এণ্টিনাটোৱে আপোনাৰ মহাবিশ্বৰ সকলো গোপন ৰহস্যৰ সৈতে সংযোগ কৰিব পাৰে। 12 নম্বৰ অধ্যায়ৰ এই তথ্যখিনি আপোনালোক কেনেকুৱা লাগে কমেণ্টত জনাব। 13 নম্বৰ অধ্যায়ৰ সেই আটাইতকৈ আনন্দময় অধ্যায়টোৰ বাবে আমাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।